আপুনি কি মদ খাইছিলে নে গাঞ্জা? দিনটো ঘৰতে বহি থাকিলে মই 4 বটল মান যায়। 4 বটল দিনটো 4 বটল মাৰি দিয়ে। ইমান ডাঙৰ মদাহি আছিল আপুনি। বুৱাৰী সকলক বাপেকৰ ঘৰত ডিঙিত ধাক্কা মাৰি ডিঙিত ধৰি ধাক্কা মাৰি ঘৰৰ পৰা উলিয়াই দিয়ে। কোনোবা বুৱাৰী যদি ভিডিঅ'টো চাই আছে সেই বুৱাৰী গৰাকীয়ে বেছিকে শ্বেয়াৰ কৰক। মানে 100% গ্যাৰান্টি তেওঁ নিজে ড্ৰাগছ খাইছে নিজে। মোৰ লগত আছে দাদা আৰু নিশা মণ্ডল মেডাম আৰু ভিতৰলৈ যাম আপোনালোকক দেখুৱাম কেনেদৰে যুৱকসকলে ড্ৰাগছ খাইছিলে কেনেদৰে যুৱকসকলে বাং খাইছিলে তেওঁলোকৰ লগত কথা পাতিম বলা। তেওঁলোকক ইয়াত জিম কৰিবলৈ দিয়া হয় ঠিক আছে। সন্মুখত এখন বোৰ্ড আপোনালোকে দেখা পাইছে ইয়াত ট্ৰেইনিং দিয়া হয় তেওঁলোকক ইয়াত মানে শিক্ষা দিয়া হয়। অকণমান বেড দেখুৱাই দিব। এই বেডটো মই দেখুৱাই দিছোঁ ইয়াত চাওক কিমান সুন্দৰ একেবাৰে ঘৰৰ নিচিনা তেওঁলোকে থাকে। এইটো চাওক ইয়াতে কিছুমান বস্তু তেওঁলোকক মানে টাইম পাছ কৰিবৰ কাৰণে ইয়াত শিক্ষামূলক কিছুমান তেওঁলোকে এনেদৰে আঁৰি থৈছে তেওঁলোকে হা। এইফালে টিভি চাবলৈ তেওঁলোকক দিয়া হয় দেই। এইটো তেওঁলোকৰ বাবে হয় এইটো টিভি যিসকলে ইয়াতে নিশা মুক্তি কেন্দ্ৰত তেওঁলোকে নাম ভৰ্তি কৰি থাকি আছে। সুন্দৰ LCD ডাঙৰ LCD ইয়াত টিভি পৰ্যন্ত লগাই দিছে। এই নিশা মুক্তি কেন্দ্ৰখন চলাই আছে যে তেওঁলোকক বিভিন্ন ধৰণৰ মানে তেওঁলোকক সন্মান বঁটা তেওঁলোকক দিয়া হৈছে। নিশা মুক্তি কেন্দ্ৰত কোন কোন ডক্টৰ আহে চাওক। ডক্টৰ ডিম্বেশ্বৰ বৰালী তেওঁ আহে, নাৰ্ছ আহে। কিছু কিছু নিশা মুক্তি চেণ্টাৰত সিট মানে ফুল হৈ যায় এভেইলেবল নাথাকে। মানুহ লৈ গ'লে উভতি আহিব লাগে হাহাকাৰ কৰিব লাগে। তেওঁলোকৰ ইয়াতে নতুনকৈ খোলা হৈছে যাৰ বাবে তলৰ স্ক্ৰীনত নাম্বাৰ দিয়া আছে হা। আপোনালোকে যোগাযোগ কৰক য'ৰ পৰাই হওক। হুজাইৰ মানুহতো আহিব পাৰিব একদম অল অভাৰ নৰ্থ ইষ্টৰ পৰা আহক আপোনালোকে। আৰু তেওঁলোকৰ ইয়াত 30 গৰাকী ব্যক্তিৰ এতিয়াও সিট এভেইলেবল আছে। আপোনালোকে হুজাইৰ ফালৰ পৰা যদি আহে তেতিয়াহ'লে কাৰ্বি আংলং ডাইৰেক্ট কাৰ্বি আংলঙৰ হাতীগড় আপোনালোকে আহি যাব। এই নিশা মুক্তি কেন্দ্ৰৰ যিগৰাকী মেইন অনাৰ ডাইৰেক্টৰ তেওঁ নিজে ড্ৰাগছ খাইছে নিজে ড্ৰাগছ খাই অনাৰে এতিয়া ডাইৰেক্ট নিশা মুক্তি কেন্দ্ৰ খুলি দিছে। কাৰণ ড্ৰাগছ আসক্ত এই দাদাই নিজে ড্ৰাগছ খাই এবাৰ নিজকে জীৱন শেষ হোৱাৰ পথত আছিলে। জীৱন তেওঁৰ অন্ধকাৰৰ পথত আছিলে। তেওঁ ট্ৰিটমেণ্ট কৰি লাষ্টত যেতিয়া তেওঁ ভাল হৈ গৈছে তেওঁ নিজকে চিন্তা কৰিছে মই যেনেদৰে ভাল হ'ব পাৰিছোঁ বাকী সমাজৰ যুৱ প্ৰজন্মক মই ভাল কৰিবলৈ চেষ্টা কৰিম বুলি এই নিশা মুক্তি চেণ্টাৰ ডাইৰেক্ট খুলি দিছে। ড্ৰাগছ খোৱা বা মদ খোৱা ল'ৰা আছে তেওঁলোকক মই এটা ভাল ৰাস্তা এটা দেখাব পাৰোঁ। মই যেনেকৈ গৈ বাহিৰত ট্ৰিটমেণ্ট লৈ মই ভাল হৈ আহিলোঁ তেওঁলোককো মই ইয়াত থাকিয়ে যাতে নিজৰ জেগাতে তেওঁলোকক মই এটা ভাল এটা ট্ৰিটমেণ্ট দিব পাৰোঁ সেইকাৰণে মই মেইন উদ্দেশ্যৰে এই ৰিহেব চেণ্টাৰটো খুলিছোঁ। আচ্ছা আপোনাৰ ইয়াত ধৰক কোনোবা এজন ব্যক্তি তেওঁ মানে দিনটো গোটেই দিন মদ খাই থাকে ড্ৰাগছ সেৱন কৰি থাকে বা বিভিন্ন ধৰণৰ নিচাৰ লগত জড়িত ঠিক আছে। তেওঁ আপোনালোকৰ ইয়াত ধৰক 3 মাহ হওক 4 মাহ হওক ইয়াত থকাৰ পাছত তেওঁ ঘৰত গৈ মানে মদ খাবলৈ বা ড্ৰাগছ খাবলৈ মানে সেই ইণ্টাৰেষ্টটো ফিলিংছটো কেনেদৰে কৰিব? ইয়াৰ পৰা বাহিৰত যোৱাৰ পিছত মই এইটো 100% গেৰেণ্টি দিম যে ইয়াৰ পৰা যিমান ল'ৰা আজিলৈকে গৈছেও তেওঁলোক আজিৰ দিনত ভালে আছে নিচা নকৰাকৈ আছে। আৰু আগলৈকে যিমান ল'ৰা আহিব মই আমাৰ পিনৰ পৰা আমি 100% গেৰেণ্টি যে তেওঁ গৈ আৰু কেতিয়াও নিচা নকৰে। চিন্তা কৰক জীৱনত আৰু নিচা নকৰে। মেডামৰ বিয়া হৈছে নি? বিয়া হোৱা নাই ন? বিয়াও যদি হয় বাই চান্স মদাহী হাজবেণ্ড যদি পাই যায় প্ৰব্লেম হৈ যাব নহয় জানো? যাৰ বাবে আগৰ পৰাই আপুনি যে একদম নিচা মুক্তি কেন্দ্ৰ এখন চলাই আছে নহয় জানো? যাতে বেলেগ বুৱাৰীৰ বেলেগ হাজবেণ্ড সকলকো বহুত অত্যাচাৰ কৰি আছে মদাহীসকলে। এনেধৰণৰ ভিডিঅ' সমাজত যোৱাটো জৰুৰী। আপোনালোকে কাম কৰি আছে কষ্ট কৰি আছে কাৰ কাৰণে কৰি আছে? সমাজখনৰ কথা চিন্তা কৰি আছে নহয় জানো? হৈছে যে বৰ্তমান সময়ত এডিকশ্যন বোলা যোনটো বস্তু ঘৰে ঘৰে কোনো কাৰোবাৰ ঘৰত মদ খায় কাৰোবাৰ ঘৰত ড্ৰাগছ খায়। ল'ৰা এজনে খাই আছে এইটো তেওঁৰ ভুল বুলিও হয় কিন্তু এতিয়া খাই এনেকুৱা হৈ গ'ল যে এইটো এটা মানসিক বেমাৰ হৈ গ'ল। এডিকশ্যনটো এটা মানসিক বেমাৰ। ফেমিলি এই ৰাস্তাটো দেখাব লাগিব আপোনালোকৰ ইয়াত। ফেমিলি এইটো ৰাস্তা দেখাবই লাগিব কাৰণ ফেমিলি আজিলৈকে ইমানখিনি যেতিয়া কৰি দিছে তেওঁক ভাল কৰিবলৈ ৰাস্তা দেখুৱাটো ফেমিলিৰ দায়িত্ব বুলি আমি ভাবোঁ। সেইটো কাৰণে মই সকলো ফেমিলিকে এইটো ক'ব বিচাৰোঁ যে ইমান দিন যিহেতু আপোনালোকে বস্তুখিনি সহ্য কৰিছে এতিয়া আৰু অলপ ধৈৰ্য ধৰি আমাৰ হাতত গতাই দিয়ক ল'ৰাজনক। ভাল কৰা দায়িত্বখিনি আমাৰ সেইখিনি আমি গেৰেণ্টি ল'ম যে তেওঁ কেনেকৈ ভাল কৰিব লাগে। ড্ৰাগছ মদ নিচাজাতীয় সামগ্ৰীয়ে এনেকুৱা পৰ্যায় কৰি পেলায় যে আপুনি ঘৰৰ সামগ্ৰী
চুৰ কৰিবলৈ বাধ্য হৈ যাব। যেতিয়া গড়ৰ সামগ্ৰী লাহে লাহে চুৰ কৰি 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 যেতিয়া শেষ হৈ যাব ড্ৰাগছ খাই খাই, তেতিয়া লাষ্টত কি বনে? গৰু চুৰ, বাইক চুৰ, ট্ৰাক চুৰ, মানুহৰ ৰাস্তাত চিলুনি চুৰ। এই চুৰ ডকাইত সৃষ্টি হৈ যায় এই নিচা জাতীয় সামগ্ৰীৰ পৰা। মেডামহঁতৰ ওচৰলৈ আপোনালোকে লৈ আহক। দায়িত্ব তেওঁলোকৰ, 100% দায়িত্ব তেওঁলোকৰ। তেওঁলোকে কেনেকে 3-4 মাহৰ ভিতৰত আপোনাৰ সন্তান, আপোনাৰ পৰিয়ালৰ মানুহগৰাকীক ইয়াৰ পৰা 100% গ্যাৰাণ্টি দি আপোনাৰ হাতত সমজাই দিব। শ্বেয়াৰ কৰক একফালৰ পৰা, প্ৰত্যেকগৰাকী ব্যক্তিয়ে আজি শ্বেয়াৰ কৰক। কণ্টেক্ট নম্বৰ আপোনালোকক মই কৈ দিছোঁ 9387354903। আৰু এটা কণ্টেক্ট নম্বৰ মই আপোনালোকক কৈ দিছোঁ 8011693152। এই দুটা কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰক আপোনালোকে। আৰু এইটো চাওক, নিচা মুক্তি কেন্দ্ৰ ইয়াত তেওঁলোকে চলাই আছে। আৰু এই নিচা মুক্তি কেন্দ্ৰ আৰু যে তেওঁলোকক যে লকআপত জেলত ভৰাই ৰখাৰ দৰে শাস্তি অনুভৱ বা তেনেধৰণৰ ফিলিংছ কোনোবাই অনুভৱ কৰিব নেকি ঘৰৰ পৰা, যে আমি তাতে গ'লে লকআপত ৰুম এটাত তলা লগাই থৈ দিব নেকি? তেনেধৰণৰ নহয়। তেওঁলোকৰ ইয়াত নাৰ্চাৰী আছে, গাৰ্ডেন আছে, দেৱাল আছে সন্মুখত, দেৱাল। ভিতৰত আমি য'ত থিয় হৈ আছোঁ ইয়াতে তেওঁলোকক ৰাতিপুৱা মৰ্ণিং ৱাক তেওঁলোকে ইয়াতে ঘূৰিব পাৰিব, ফুৰিব পাৰিব। কেৱল ৰুমত নহয়, তেওঁলোকে বাহিৰতলৈকে তেওঁলোকে ওলাব পাৰিব। আবদ্ধ ৰুমত তেওঁলোকক আবদ্ধ কৰি থোৱা নহয়, তেওঁলোকে বাহিৰত ওলায়, তেওঁলোকে সব চাব পাৰে, আকাশখন চাব পাৰে তেওঁলোকে। তেওঁলোকক ইয়াতে টিভি চাব পাৰে, তেওঁলোকে এক্সাৰচাইজ ব্যায়াম তেওঁলোকে কৰিব পাৰে, সকলো ধৰণৰ ফেচিলিটি। সপ্তাহত 2 দিন তেওঁলোকক মাংস, সপ্তাহত 2 দিন তেওঁলোকক মাছ, কণী, নিৰামিষ, ৰাতিপুৱা সুন্দৰ ব্ৰেকফাষ্ট তেওঁলোকক দিয়া হয়। মানে ইমান ফেচিলিটি দিছে যে আপোনাৰ মদাহী সন্তান, আপোনাৰ মদাহী পুৰুষ, আপোনাৰ মদাহী হাজবেণ্ড গৰাকীক ঠিক কৰি ঘৰত দিব কাৰণে তেওঁলোক চাওক ইমান সুন্দৰ। দাদা নিজেই আগত ইমান ড্ৰাগছ খাইছিলে, এইজন দাদাই আজি ড্ৰাগছ খাই 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 নিজকে যেতিয়া মুক্তি কৰাব পাৰিছে ইয়াৰ পৰা, তেতিয়া নিজেই এখন ড্ৰাগছৰ নিচামুক্তি কেন্দ্ৰ ডাইৰেক্ট খুলি দিছে। ইমান ভাল চিন্তা আপোনালোকে এবাৰ কৰক। যিসকলে ভাবে মই নিচা এৰি দিম কিন্তু নোৱাৰোঁ, যিসকলে ভাবে মই ড্ৰাগছ কিন্তু এৰিব বিচাৰোঁ কিন্তু মই বিচাৰিব নোৱাৰোঁ কোনোপধ্যে, প্লিজ আপোনালোকে কণ্টেক্ট কৰক, দাদাৰ লগত, মেডামৰ লগত কথা পাতক। ইয়াতে আহি অনুভৱ কৰক জীৱনত আপুনি হাতত ড্ৰাগছৰ চিৰিঞ্জ ল'বলৈ আপুনি স্বীকাৰ নকৰিব, জীৱনত বাং খাবলৈ আপুনি স্বীকাৰ নকৰিব। আপুনিয়ে গোটেই পৃথিৱীখনক, গোটেই সমাজৰ মানুহক আপুনি বুজাব যে এনেকুৱা একটা ৰাস্তাত যাব লাগে আৰু নিজকে ঠিক কৰিব লাগে বুলি আপুনি নিজেই বুজাব। তেতিয়া আপুনি এবাৰ আহি চাওক। আপোনালোকে ডাইৰেক্ট কাৰ্বি আংলং হাতীগড় 1 নং ৱাৰ্ডৰ যি দাদাহঁত আছে, কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিলে গোটেই লোকেশ্যন, গোটেই ডিটেইলছ আপোনালোকক কৈ দিয়া হ'ব। আৰু যদি আহিব নোৱাৰে, ঘৰৰ মানুহে তেওঁক আনিব পৰা নাই, আমি ইয়াৰ পৰা আমাৰ ৰেস্কিউ টিম পঠাম। আমাৰ ইয়াৰ পৰা টিম গৈ তেওঁক ল'ৰাজনক ঘৰতে থাকক বা য'তে থাকক তেওঁক ৰেস্কিউ কৰি লৈ আহিব। আকৌ এবাৰ কমেণ্ট বক্সত কংগ্ৰেচুলেশ্যন লিখক। আপুনি ইয়াত লৈ আহিবলৈ কষ্ট পাইছে, আপুনি মানে এই লোকেশ্যনটো বিচাৰি ওলাওঁতে কষ্ট হৈছে। হাতত মোবাইল উঠাওক, ফোন কৰক, দাদাহঁতৰ টিম গুচি যাব, ঘৰৰ পৰা লৈ আহিব, ঘৰৰ পৰা।